হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ গুঞ্জন 449। মই এতিয়া যাবলৈ ওলাইছোঁ ষ্টুডিঅ'লৈ। আমাৰ যোনটো গান মানে বিহু গানটো চলি আছিল সেইটো আজি ৰিলিজ হ'ব আৰু তাত ষ্টুডিঅ'ৰ ভিতৰতে হ'ব বিহু চংটো মানে ৰেকৰ্ডিং হ'ব, মানে ভিডিঅ' ৰেকৰ্ডিংটো হ'ব আৰু তাত কি হয় দেখাই থাকিম। ত' ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া মই ওলাই আৰু এতিয়া অলপ পিছত আমি তাত আৰু তাত কি হয় দেখাই থাকিম। ত' গাইছ, আমি ফাইনেলি আহি পালোঁ, কিন্তু মানে এতিয়ালৈ কোনো অহাই নাই। সদায় মানে আমাৰ একেটাই হয়, কোনো আহিয়ে নাপায়। আমাৰ ইয়াৰ এক্টিং কৰা কুৰাজনী আহি আছে। কি এণ্ট্ৰি মাৰিছে চাওকচোন এবাৰ, কি সমানে এণ্ট্ৰি মাৰে। আহি বোলে বৰতলা ওলমি থকা দেখিলোঁ। ফাইনেলি কেমেৰা আহি পালে। এইফালে কেমেৰা ফিটিং কৰি আছে পূৰা তাৰপিছত এতিয়া এইখিনি ফিটিং কৰি পূৰা মানে আমি লাইট চাইট লগাই সেয়া কৰি আমি শ্বুটিংটো ষ্টাৰ্ট কৰিম। আমাৰ এইফালে ঢুলীয়া আহি পালে, ঢুলীয়া পূৰা কথাত এতিয়া মনটো বেয়া লাগিছে অলপ। শ্বুটিং কি হয় কি ভাবি আছে, আৰু এইফালে পূৰা মিলাই আছে আৰু। মেকআপত লাগি আছোঁ, মেকআপ কৰি দিয়া। মেকআপ হেৰি কৰিব নাজানো, এই মানে অলপ মাৰি দিবলগীয়া হৈছে আৰু কিনো কৰিব। একদম মানে পুৰা প্ৰফেচনেল মই মেকআপ আৰ্টিষ্ট। কাৰোবাক লাগিলে ক'ব, মই বুজাম। ফাউণ্ডেশ্যন মাৰে নাই, এনেকুৱা মানে মেকআপ কৰিছোঁ মই। মজা। মোৰ মেকআপে কাম নিদিলে তাক সি নিজে মাৰিব লাগিব মেকআপখিনি। মাৰি দিয়া অলপ মেকআপখন। বগাই মানে মেকআপটো ইমান ফুটি উঠা নাই, ফ্লেছটো মানে দেখাই দিছোঁ, কিন্তু ধৰিব পাৰিব ধৰিব পাৰে নাই নেকি? আৰু একে পূৰা কেমেৰা কৰি কেনে আহি গ'ল লাইটত। মেকআপ কৰি গোটেইটো বগা হৈ আছে। মেকআপত লাগি আছে মোৰ মেকআপ। একদম প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হা, ভাড়া কৰি লৈ আহিছে একদম মেকআপ কৰিব। আমি এতিয়া ড্ৰেছ পিন্ধি ৰেডি হ'লো, আৰু এইফালেও পিন্ধি পুৰা ৰেডি হৈ গৈছে, আৰু ই পিন্ধি আছে এতিয়া। কাৰ চব দেখি আছে, আৰু এইফালে কেমেৰামেন পুৰা মোচন চাওকচোন। ৰেডি কৰিছোঁ, এতিয়া সেয়া কৰি কিনে আমি শ্বুটিং ষ্টাৰ্ট কৰোঁ আৰু। ফাইনেলি ঢুলীয়া ৰেডি, পুৰা লাগি আছে আৰু। ৰেডি ধুনীয়াকৈ তাত যেনেকৈ হেৰি কৰে এনেকৈ কৰি দিব। চান্সে পোৱা নাই দুইজনে। ৰেডি ৰেডি নে? অঁ দিয়ক। 1 2 3
স্বর্গদেউ দিনৰে বিহুতি মৰমৰ চলেৰে জাতি দিন বিহুৱা এতিয়া কোৰাছ গাব আহিছে দেই লগাই ল হেডফোন মই দি ললো এতিয়া ইহঁতৰ পাল লৈ ধুনীয়াকে চাহ তাহ খাই লৈছে ই একে সি গান গাব একে পুৰা চিংগাৰ মাৰি লৈছে হাঁহিছা তাৰ আৰু এইটো কেমেৰা কৰিব ন চশমা ওপৰতহে লৈ সি আমাৰ শ্বুট শেষ হ'ল এতিয়া মানে তুমতুম এখন বিচাৰিব আহিছোঁ মানে ছোৱালীজনী যাব এতিয়া তুমতুমে অহা নাই নহয় ৰখি আছোঁ তাকে তুমতুমখন পালে ছোৱালীজনী পঠিয়াই আমি ডাইৰেক্ট ঘৰলৈ যাব পাৰিম আৰু শ্বুট শেষ কৰি পেলাই আহি পেলাই আমি বাকীজন গাবলৈ আহিলোঁ গাঁৱতে বাকীজন হৈ আছে তো বাকীজন গাবলৈ আহিলোঁ তো আজি মোৰ ব্লগটো আজি ইমানেই আছিল আজিলৈ আহিছোঁ গাইছ বাই বাই